এয়া আমি এতিয়া সেই দক্ষিণপাট সত্ৰ পালোহি। দেখিছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমি ইয়াৰ ভিতৰলৈ যাম। আৰু এয়া সত্ৰৰ ভিতৰ ভাগ দেখিছে কি সুন্দৰভাৱে তেওঁলোকে ৰং চূণ মাৰি থৈছে। এইটো যে দেখিছে, এইটো এটা উৰি সাপলো। ইয়াত উৰিয়ে বহুত ডাঙৰ কৰি দিলে দেখিছে, মাটি উঠাই। আৰু এই সত্ৰৰ ভিতৰলৈ সোমাই আহি আমি গেটৰ প্ৰথম গেটখন পাৰ হৈ এই ভাগ দেখিছোঁ। ইয়াত বিভিন্ন মূৰ্তি সজাই পৰাই থৈছে দেখিছে। আপোনালোক আহিলে দেখিব ইয়াত কি ধুনীয়াকৈ এয়া সজাই থৈছে। এয়া বাহিৰৰ পৰা চাব পৰা হৈ আছে। মই বাহিৰৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মূল সত্ৰভাগত আমি দেখিছে সোমাইছোঁ। নাম গাই আছে, আমি সেৱা এটা কৰি পেলাই ভিতৰলৈ সোমাম। আৰু এয়া মূল দুৱাৰতে এইভাগ দিছে এটা তুলসী খুঁটা আছে, বহুত ডাঙৰ তুলসী খুঁটা। এইটো পুৰণা তুলসী খুঁটা। এইটো যেতিয়া মানে আমাৰ সত্ৰভাগ নিৰ্মাণ হৈছিলে প্ৰথম, তেতিয়া এইটো কোনোবা এজনক মানে ব্ৰহ্মপুত্ৰত উটি আহিছে বুলি সপোন দেখুৱাইছিলে আৰু তেখেতে তুলি আনি ৰাইজক ক'লে আৰু ৰাইজে তুলি আনি এই সত্ৰভাগ নিৰ্মাণত এই তুলসী গছভাগ ইয়াতে ৰাখিছে। আহক আমি এতিয়া ভিতৰলৈ সোমাই যাম। এটা নাম গাই আছে, মই বেছিকৈ কথা নকওঁ, যিখিনি পাওঁ দেখাম। এয়া মূল সত্ৰভাগ। এয়া দেখিছে কিমান পুৰণি খুঁটা, কিমান পুৰণি দিনৰ খুঁটা। এয়া ইয়াতে চাকি লগাই যিসকল ইয়াৰ খুঁটাবিলাক আপোনালোকে দেখিছে, ইয়াকে কোনো মানে কাটি বনাবলৈ পকাও নহয়। ইয়াত কাটি এইবিলাক বনাইছে এজোপা গছৰ পৰা। এজোপা গছ, ডাঙৰ গছৰ খুন্দা চাওক। ইয়াত বহুত ধুনীয়া কাঠ হয় দেখিছে, কিমান ডাঙৰ এয়া এইটো ৰং কৰি থৈছে সেইভাগ খুঁটাত। আৰু এয়া হৈছে দবাটো আপোনালোকে সকলোৱে চিনি পায়। আমাৰ যেতিয়া প্ৰাৰ্থনা কৰাৰ সময়ত এই দবাটো কোবোৱা হয়। আৰু মই ভিতৰ ভাগলৈ আহি আছোঁ, দেখাই আছোঁ। দেখিছে কি সুন্দৰভাৱে এইবিলাক বনোৱা হৈছে এইভাগ। দেখিছে কি সুন্দৰ কলা কৌশলীয়া। আৰু আমাৰ ষ্টুডেণ্টখিনি আহি তেওঁলোকে দৰ্শন কৰিলে। আৰু ইয়াতে ভাওনা ৰিহাৰ্চল হৈ আছে। এয়া ৰাসৰ ৰিহাৰ্চল হৈ আছে। আৰু এই চাৰিকাষত এইবিলাক দিছে, এইবিলাক হৈছে ভকত থকা বহা। চাৰিওকাষে আছে, মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিছে, ইয়াত যিসকল ইয়াত ভকত আছে, ভকতসকলে ইয়াতে এই বহাত থাকে। এই বহাতে তেওঁলোক থাকে। আলহী অতিথি আহিলে ইয়াত থাকিবলৈ দিয়ে। ইয়াত ৰিহাৰ্চল হৈ আছে।
এয়া বহা আছে, এয়া বহাত ভকতসকল থাকে। আৰু বহা এটা কিমান দীঘল আপোনালোকে চাওক। এই চাইডৰ বাজু মই এনেকৈ দেখাওঁ, প্ৰায় 50-60 ঘৰ মানুহ থাকিব পৰা এটা এৰিয়া আছে। আৰু এই পৰা যে মই ঘূৰাই দেখাওঁ, দেখিছে বহুত দূৰলৈকে মনিব নোৱাৰে। আৰু ইয়াৰ পৰা মই এয়া মূল সত্ৰভাগ দেখাইছোঁ। কীৰ্তন ঘৰ আছে, এয়া দূৰত কীৰ্তনখন, আৰু এইফালে পুখুৰী আছে। ৰাসৰ ইহা চলো আপোনাক দেখাই দিছোঁ। নাহিকা তিলফুলখন বিকশিত পংকজৰ দৰে বিতোপন আনন্দ। আই আই আপোনাৰ সন্তানটি অতি সুলক্ষ আৰু আপুনিও বৰ ভাগ্যৱতী দেই। সেয়েহে এনে পুত্ৰৰ জননী হৈ নিজকেই ধন্য আৰু আপোনাৰ ভাগ্যৰ বলতে আমিও এনেহেনে দেৱশক্তিক পুত্ৰটি কোলাত দেবলৈ পাই নিজকেই ধন্য। মোকো একোলা ল'বলৈ দি জীৱন হোৱা বাৰু হোৱা আহা বাছাৰ কোমলাংগ স্পৰ্শত মোৰ সৰ্বাংগ শৰীৰ জোৰ পৰি গৈছে। বাছাৰ কি যে সুন্দৰ মুখ, যাক দেখি পূৰ্ণ সখীয়েও লাজতে মুখ ঢাকি। নয়ন দুটিনো কি চাবা, যাৰ আভাই নীলপদ্ম শোভাকো চেৰ পেলাইছে। ৰাতুল চৰণ দুখানীতো উপমাই নাই, যাৰ কান্তি দেখিলে ৰঙা পদুমো স্পৰ্ধা এৰি লাজতে তলমূৰ কৰি। সখী বাছাৰ বুকুৰ বাওঁফালে সুবৰ্ণ ৰেখাৰ দৰে জিলিকি থকা এই হয় কি হয় বাছাৰ বুকৰ বামফালে এটি চিহ্ন। আমি জ্ঞানী লোকৰ মুখে শুনিছো যে ভগৱান বিষ্ণুৰ বক্ষস্থলত এনে চিহ্ন যাক নেকি শিৱত্ব বুলি কোৱা হয়। এওঁ তেন্তে সামান্য কিছু নহয়। আপোনাৰ সন্তানৰ শৰীৰত অলৌকিক চিহ্ন দেখি আমি অনুমান কৰিব পাৰিছোঁ যে এওঁ অনিষ্ট শিশু নহয়, কোনোবা দেৱতাই আহি পুত্ৰৰূপে চলনা কৰি মুগ্ধ কৰিছে। কি কৈছ তহঁতে এনে অভাৱনীয় কথাবোৰ কৈ মোৰ পুতাই অমংগল সাধন নকৰিবি, বুজিছ? এই অভাগিনীয়ে পুত্ৰৰ মুখ নেদেখাকৈ কত কাল গ'ল। এতিয়া এই শেষ বয়সত ভূমিয়ে কৃপাকে মোক পুত্ৰৰ ৰত্ন মোৰ ভাগ্যৰ কাষত পুৰুণোদয় ঘটাইছে। এনে স্থলত তহঁতে মানুহ নহয়, দেৱতা, অমুক তমুক ভুচুক তহুক ইত্যাদিৰ কথাবোৰ কৈ কিয় মোৰ পিতাই অমংগল আহ্বান কৰিছ? চাওঁ বাছা মোৰ হাতলৈ বাছা চিৰঞ্জীৱী হোৱা, চিৰঞ্জীৱী। ৰাসৰ ৰিহাৰ্চল আছিলে। আমি এতিয়া বহালৈ আহিছোঁ। ভকত প্ৰভু ঈশ্বৰ বহি আছে। শুনিছিলা নাই কেতিয়াবা? গম পাইছাই নহয়, চাৰি হাতী থাকিব। নাম জানানে তোমালোকে? ঠিক আছে, তেখেত মণিগোপাল আৰু তেতিয়াই ৰজাই সেই বনমালী দেৱৰ বিৰুদ্ধে শৰণ লৈ ৰাজসত্ৰ হিচাপে দক্ষিণপাট সত্ৰক প্ৰতিষ্ঠা কৰি দিলে। অসমত 4খন ৰাজসত্ৰ আছে
আউনীআটী, দক্ষিণপাট, গড়মূৰ আৰু চোৰাবাৰী। এই চাৰি ৰাজসত্ৰৰ ভিতৰত দক্ষিণপাট তৃতীয় ৰাজসত্ৰ। দক্ষিণপাট সত্ৰৰ ইষ্ট দেৱতাৰ নাম যাদৱৰাই। এই যাদৱৰাই নামতেই সকলো সম্পদ তেওঁৰ নামত উৎসৰ্গিত। আমি সেৱক হিচাপে কেৱল কাম কৰি থাকোঁ। প্ৰায় 8 লাখ দক্ষিণপাট সত্ৰৰ শিষ্য আছে। সেই সকলো যাদৱৰাই সেৱক হিচাপে সেৱা আগবঢ়ায়। সত্ৰ শব্দৰ অৰ্থটো হ'ল শতানাং সংহতি ইতি সত্ৰম। শতানাং সংহতি ইতি সত্ৰম। সৎ গুণ, সৎ আলাপ, সৎ আচৰণৰ মাধ্যমেদি মানৱক সতৰ সান্নিধ্যলৈ লৈ যোৱা যিটো অনুষ্ঠান, তাকেই সত্ৰ বুলি কোৱা হয়। সৎ হ'ল একমাত্ৰ ভগৱত শক্তি, যাক কোনোবাই ঈশ্বৰ বুলি কয়, কোনোবাই গড বুলি কয়, কোনোবাই আল্লাহ বুলি কয়। সেই যিটো পাৱাৰ, সেই পাৱাৰটোৰ লগত আমাৰ পৰিচয় হোৱাটোৱে হ'ল মানৱ জীৱনৰ লক্ষ্য। এই মানৱ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আমাক এটা বিশেষ শিক্ষাৰ আৱশ্যক। সেই শিক্ষাটোৰ নাম আধ্যাত্মিক শিক্ষা। যি শিক্ষাৰে মানৱে ভগৱন্তৰ সান্নিধ্যলৈ যাব পাৰি, সেই শিক্ষাটোৰ বিষয়বস্তুটোৰ নাম আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা মানে আত্মাক আশ্ৰয় লৈ থকা দেহ, দেহক আশ্ৰয় লৈ থকা আত্মাৰ বিষয়ক যি জ্ঞান, তাকে কোৱা যায় আধ্যাত্মিক জ্ঞান। অৰ্থাৎ দেখাত মই এটা, কিন্তু যেতিয়া আমি শ্মশান যাত্ৰা কৰা এজন ব্যক্তিক দেখিম, তেতিয়া তেওঁৰ বডিটো আমি দেখোঁ, তাত থকা যিটো চৈতন্য শক্তি, তোমালোকে দেখিছা, মই কৈ আছোঁ, যিটো শক্তি সেইটো নাথাকে। সেই শক্তিটোক পাৱাৰ বুলি কয়। সেই পাৱাৰটো আৰু বডিটো বেলেগ বস্তু। বডিটোৱে পাৱাৰটোক আশ্ৰয় কৰি থাকে আৰু সেই পাৱাৰটোৱে বডিটোক আশ্ৰয় কৰি থাকে। দুয়োটাই দুয়োটাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক কৰি বিৰাজিত হৈ থাকে। পাৱাৰটো যেতিয়া গুচি যায়, তেতিয়া বডিটোৰ কাম নাইকিয়া হয়। তেতিয়া হয় আমি তাক টুকি পেলাওঁ, নহয় পুৰি পেলাওঁ। এই দেহ আৰু আত্মাৰ বিষয়ে জ্ঞান দিবৰ কাৰণে মহাপুৰুষ হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱ দামোদৰদেৱ আদি নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক সংস্কাৰক মহাপুৰুষসকলে অসমত প্ৰায় 600খন সত্ৰ প্ৰতিষ্ঠা কৰি সমাজখনক সুশৃংখলিত ৰূপত ধৰি ৰাখিবলৈ যত্ন কৰিছিল, যাৰ মাধ্যমেদি ধৰ্মৰ সূত্ৰৰ মাধ্যমেদি সমাজখন একতাৰ দলেৰে বান্ধ খাই আছে। আমি সকলোৱে এটা কথা ভাবোঁ বা দেখোঁ যে ধৰ্ম বুলি এটা বস্তু আছে। ধৰ্ম আৰু আধ্যাত্মিকতা দুটা কিন্তু বেলেগ। বহুতে একে বুলি ভাবে। ধৰ্ম হ'ল উপায়, যি উপায়েৰে আমি এখন সমাজক বিশৃংখলিত নোহোৱাকৈ ধৰি ৰাখোঁ, যি উপায়েৰে আমি সমাজখন তলৰ পৰা ওপৰলৈ তুলি লৈ যাওঁ, যি উপায়েৰে সমাজখন তললৈ পৰি নোযোৱাকৈ ধৰি ৰাখোঁ, যি উপায়েৰে মানুহক মানুহৰ লগত এনাজৰীৰে বান্ধো, যি উপায়েৰে মানুহ আৰু ঈশ্বৰৰ মাজত সম্পৰ্ক সক্ৰিয় কৰা হয়, তাক কোৱা হয় ধৰ্ম। সেইকাৰণে ধাৰণা ধৰ্ম শিক্ষা।
সেই বিবেক আৰু বুদ্ধিৰ মাধ্যমেৰে নিজক পৰিচালনা কৰাৰ যিটো প্ৰক্ৰিয়া তাক কোৱা যায় আধ্যাত্মিক জ্ঞান। মহাপুৰুষসকলে ধৰ্মৰ মাজত আধ্যাত্মিকতাটো একত্ৰিত কৰি ধৰি ৰাখিছে। সেইকাৰণে ধৰ্মীয় কাৰ্যবিলাককো আধ্যাত্মিক কাৰ্য বুলি কোৱা হয়। কিন্তু আচলতে দুটাৰ গতি এটা টকাৰ যেনেকৈ দুটা ভাগ থাকে, তেনেকৈ আমাৰ এই কাৰ্যটো ভালকৈ বিশ্লেষণ কৰি চালে দেখা যায় দুটা বিভিন্ন পথেৰে ধৰ্ম আৰু আধ্যাত্মিকতা। বৰ্তমান উঠি অহা নৱপ্ৰজন্মই ধৰ্মৰ ভেটিলৈকেও বা বৰ্তমান আমি ধৰ্মৰ মাজলৈ যাব পৰা নাই, এই ধৰ্মৰ ওচৰলৈ নাযায়, যাৰ ফলত তেওঁলোকে আধ্যাত্মিকতাক লাভ কৰিব নোৱাৰে। আৰু আধ্যাত্মিকতাক স্পৰ্শ কৰিব নোৱাৰাৰ কাৰণে যুৱ উচ্ছৃংখলতাই গা কৰি কোনো শাসন নীতিৰ মাধ্যমেদি যুৱ শৃংখলতা দূৰ কৰিব নোৱাৰে। একমাত্ৰ আধ্যাত্মিক জ্ঞানৰ মাজেদিহে যুৱ শৃংখলতা দূৰ কৰিব পৰা যায়। এইটো মাজুলীৰ প্ৰথম পকাঘৰ। এইবোৰ ৰাখিবা দেই, ফটো ভিতৰত নিদিওঁ। ফটো নহয়, এই বাহিৰৰ পৰা বাহিৰত লওক, ভিতৰত নলওঁ। আৰু ভিতৰত ফটো লোৱাটো বন্ধ কৰিছে, সেইকাৰণে ইয়াতে ৰৈ দিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে চাব। আৰু এইটো মণিৰাম দেৱানে দিয়া শিলৰ খুন্দনা। মণিৰাম দেৱানে দিছে শিলৰ খুন্দনা। আৰু এইটো জাপিটো হৈছে 200 বছৰীয়া জাপি, এইটো ওপৰত ঠাইত আছে 200 বছৰ জাপি। ভিতৰত ফটো মাৰিব নিদিয়ে, সেইকাৰণে ইয়াতে আমি ৰাখিছোঁ। আৰু এয়া আকাশী চাকি দেখিছে, ইয়াত চাকি জ্বলাই ৰাতি ওপৰলৈ এনেকৈ দি দিয়ে। কিমান ওপৰলৈকে আছে দেখিছে। ভিডিঅ'টো যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ইয়ালৈ আহিব, আহি ইয়াত থকা যি সামগ্ৰীসমূহ চাব। ইয়াত বহুত আমি চাবলগীয়া ৰজাদিনীয়া সামগ্ৰী আছে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ ভিডিঅ'টো সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।